নমস্কাৰ। মই আজি অলপ প্ৰেছাৰ কুকাৰত দিয়া পায়স বনাব লৈছোঁ। এটা প্ৰেছাৰ কুকাৰ লৈছোঁ আৰু 1 লিটাৰ গাখীৰ আৰু জহা চাউল আধা পোৱা, অলপ গুড়, 2 খিলামান তেজপাত, অলপ খিচমিচ আৰু অলপ কাজু, 2টামান ইলাচি আৰু কেইটামান বাদাম তিয়াই ৰাখিছোঁ। ইয়াৰ বাকলিবিলাক গুচাই দিম আৰু এচামুচ মনোৰমা ব্যৱহাৰ কৰিম। এতিয়া মই এই জহা চাউলখিনি ধুই কুকাৰত দিছোঁ। আৰু এই গুড়খিনিও ইয়াতে ভৰাই দিছোঁ। আপোনালোকে গুড় নিজৰ জোখৰ অনুপাতে দিব। আৰু এয়া খিচমিচ, বাদাম, কাজু গোটেই বস্তুখিনি ধুনীয়াকৈ ধুই মই ইয়াতে দিছোঁ। আৰু এয়া 2 খিলামান তেজপাতো দি দিছোঁ। আৰু এয়া এচামুচ মনোৰমা ঘি দিছোঁ। এতিয়া মই গোটেই বস্তুখিনি দিয়াৰ পাছত কুকাৰটো গেছত বহুৱাই দিম। এতিয়া মই গেছটো এইটো জোখত লৈছোঁ আৰু ইয়াত মই কুকাৰটো বহাই দিছোঁ আৰু 2টা হুইচেল মৰোৱাই দিম। এতিয়া 2টা হুইচেল মৰাৰ পাছত মই গেছটো অফ কৰি এইদৰে কুকাৰটো ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় ৰাখি দিম। এয়া মোৰ কুকাৰত দিয়া পায়সকণ খুব কম সময়ৰ ভিতৰতে হৈ গৈছে আৰু গুড় দিয়াৰ কাৰণে অলপ ৰঙচুৱা হৈছে আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে। এয়া মোৰ কুকাৰত দিয়া পায়সকণ ৰেডি হৈ গৈছে। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।